বন্ধুসকল কি খবৰ সকলোৱে ভালে আছেনে সকলোকে নমস্কাৰ জনাই আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ দেই আৰু এতিয়া মোৰ খবৰটো একেবাৰে বেয়া একদম বেয়া কি ক'ম আৰু শাহুমাজনী খেদি দিলোঁ নহয় ঘৰৰ পৰা একদম মানে কি ক'ম আৰু শাহুমা থাকিলেতো ইটো কৰ সিটো কৰ কাম কৰি থাকিব লাগে হয়নে নহয় সময়মতে খুৱাব লাগে বোৱাব লাগে এতিয়া খেদি দিলোঁ বাপেকে নিজে এতিয়া কৰিম মোৰ আৰু একদম মানে এইটো কৰি দিয়ে সিটো কৰি দিয়ে তেনেকৈ ভালো আছিলে বাৰু কিন্তু এতিয়া মই খেদি ল'লোঁ নহয় নিজেই কৰি মৰিছোঁ আৰু দেই এতিয়া এয়া দুখৰ কপাল চাউল বাচি থ'ব লগা হৈছে এয়া খাবলৈ চাউল নাই চাউল বাচি আছোঁ এয়া এতিয়া দুপৰীয়াৰ সাজটো খাবলৈ চাউল নাই একদম মানে ছোৱালীকেইজনী স্কুলৰ পৰা আহি পাবহি এতিয়া পটাপট চাউলকেইটা বাচি লওঁ এয়া খেতি চাউল হয় দেই এয়া বাট কপাহী ধানৰ চাউল একদম পূৰা বাচি লৈছোঁ দেই তেনেকুৱা একো কথা নহয় মা আছেগৈ আমাৰ নিজৰ আপোন ঘৰখনত আৰু খেদি দিয়া নাই বাৰু দেই আমি কাজিয়াও লগা নাই খেদিও নাই বহুতে সুধি আছিলে মা ক'ত গ'ল মাক মানে আমাৰ ঘৰত আছেগৈ বুলি কৈছোঁ যে বহুতে ভাবিছে কাজিয়া লাগিছে বুলি ভাবিছে আৰু তেনেকুৱা আৰু কথা সেইটো কাৰণে জনাই দিছোঁ আৰু কাজিয়া লগা নাই মা আমাৰ নিজৰ আপোন ঘৰখন বনাই থকা হৈছে যিহেতুকে তাতে আছেগৈ বহুত দিন থাকিলে আমিও থাকিলোঁ এতিয়া বাৰীখন ধুনীয়াকৈ শাক পাচলি লগাইছে নিজকে থাকি খুব ভাল লাগিছে মায়ে তাতে মানে থাকি এতিয়া মানে অভ্যাস হৈ গৈছে থাকি খুব ভাল পাইছে আমিও গ'লে খুব ভাল লাগে থাকি আৰু সেয়াই আৰু এতিয়া মানে চাউল মানে কি হয় সৰহকৈ বাচি থ'লে মানে পোকে ধৰে এই বাল্টিংবোৰ দেখিছেনে তাতে চাউল ভৰ্তি ভৰ্তি কৰি মায়ে আগতে বাচি থৈ দিয়ে যে ক'লা ক'লা পোক ধৰে সেইকাৰণে মই এতিয়া কমকৈ বাচোঁ আৰু মই ছোৱালী জীৱনতো মানে ইমান চাউল বাচি নাপালোঁ আৰু এতিয়া বোৱাৰী হৈও বেছি চাউল মানে বাচিবই নালাগে চাউল ধানটো নায়েই এইখন ঘৰত নহয় খেতি নকৰে যিহেতুকে মোৰ মা ঘৰতে খেতি কৰে আৰু কপাৰটি চাউলৰ ভাত খাব নোৱাৰোঁকৈ আমিও খেতি কৰোঁ এয়া খেতিৰ চাউল এয়া এতিয়া বাচিব লৈছোঁ আৰু সেইফালে বস্তাত দেখিছেনে সেয়া তলৰখিনি কপাৰটি চাউল ওপৰখিনি খেতি চাউল লাহি চাউল হয় দেই কপাৰটি চাউল আৰু লাহি চাউল তেনেকৈ মিক্স কৰি খাওঁ ভাতকেইটা খুব ভাল লাগে খাই অকল কপাৰটি চাউলৰ ভাত খাব নোৱাৰি বহুত কিবাকিবি দৰকাৰ হয় ন তাৰপিছতে সেয়া মায়ে মানে কি হয় ঘৰতে এনেই থাকে যিহেতুকে ন সেইকাৰণে চাউলখিনি মানে যাতে বাল্টিঙত মানে শেষ হ'বই নিদিয়ে অকণমান মানে আধাখিনি যায়হে আকৌ মায়ে একদম ধুনীয়াকৈ চাউলখিনি বাচি মেলি ধুনীয়াকৈ থৈয়ে দিয়ে মই সেইকাৰণে বাচিবলগীয়া নহয়েই মা যেতিয়া নাথাকে বা বেমাৰ আজাৰ হয় কিবা হয় তেতিয়াহে মই চাউলকেইটা ধুনীয়াকৈ বাচিবলৈ পাওঁ আৰু সেয়াই মায়ে খুব ভাল পায় এইবিলাক কাম কৰি যিহেতুকে আৰু মই সঁচা কথা ক'বলৈ গ'লে মই ধান ঝাৰা আৰু চাউল ঝাৰা কামটো বহুত বেয়া পাওঁ দেই ঘৰত মই মৰণা মাৰোঁ ধান কাটোঁ ধান খেতিত যাওঁ কিন্তু ধান মই ভৰিয়ে মাৰিও দিম কিন্তু মই ধান ঝাৰা কাম চাউল ঝাৰা কাম বেয়া পাওঁ আৰু এতিয়া এয়া মা নাই যদি উপায় নাই নিজে চাউলকেইটা ঝাৰিব লগা হৈছে আৰু নিজৰ পেটটোৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণেতো কৰিবই লাগিব ন আৰু ইহঁতকেইজনীও আহিব হৈছেগৈ ভাতকেইটা বনাই লওঁ চাউল মানে কালি ঝাৰিম আজি ঝাৰিম কৰি থাকোঁতে বাল্টিঙত চাউল শেষ হৈ গৈছেগৈ মানে কি হয় সেই তাকে আৰু কমকৈ ঝাৰি খাই থাকিবলৈ তেনেকুৱা মজাই বেলেগ নহয় জানো সেইকাৰণে এতিয়া ঝাৰি লৈছোঁ আৰু বহুতে সুধি আছিলে যে মা ক'ত গ'ল সেই কিছুমানে ভাবিছে নেকি কেলৈ নাহে কি কাৰণে সুধি আছিলে যে সেইকাৰণে মই কৈ দিছোঁ আৰু কাজিয়া যে একো লগা নাই আমাৰ নিজৰ আপোন ঘৰখনত আছেগৈ মায়ে আৰু এতিয়া ঘৰখন যিমান যিকোনো এৰি দিব মন নাই তাতে থাকিবলৈ ভাল লাগে আমিও অহা যোৱা কৰি থাকোঁ ঠিক আছে বন্ধুসকল নতুন এটি ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহিছোঁ বাই বাই